বতাহ বলা দেখিছোঁ আৰু সেইকাৰণে BPF-কে মই অহা যিটো নতুন চৰকাৰ হ'ব তাত বহিব বুলি ক'ব পাৰোঁ। বিজেপিয়ে কোকৰাঝাৰত এটা ইতিমধ্যে বিশাল মিটিং আয়োজন কৰিছে, তেওঁলোকে ৰণডংকা বজাইছে। BPF-ৰ স্থিতি কি হ'ব পাৰে BJDত? একো নহয়, কাৰণ বিজেপিটো এইবাৰহে এনেকৈ মানে আহিছে, গতিকে BPF-টো আজি 15 বছৰে ইয়াত আছেই আৰু ইয়াত হাজাৰ লাখ মানুহ BPF-ৰ লগত আছে। সকলো জাতি জনগোষ্ঠী ইতিমধ্যে BPF-ক মজবুত কৰি ৰাখিছে। মই ভাবোঁ তেওঁলোকে আহি পেলাই কিবা এটা বিশেষ ক্ষতি কৰিব পাৰিব বুলি মই নাভাবোঁ। আৰু মই পাৰ্চনেলি ভাবোঁ যে বড়োসকলে বহুত কষ্ট কৰি বহুত বছৰ, কোনোবাই 34 years, কোনোবাই 10 বছৰ 6 বছৰ আৰু আজি 60-70 বছৰ আগৰ পৰাই বড়োসকলে নিজৰ অধিকাৰৰ কাৰণে যিখিনি সংগ্ৰাম কৰি আহিছে, সেই সংগ্ৰামক সন্মান জনাই আমি আশা কৰিছিলোঁ যে বিজেপিয়ে আহি BTR দখল কৰাৰ কথা ক'ব বুলি আমি ভবা নাছিলোঁ। কাৰণ বড়োসকলৰ যি শাসনৰ অধিকাৰ পাইছে, সেই শাসনটো অন্তত এতিয়া মানে গিভ এণ্ড টেক নিচিনা হৈছে আৰু সেইকাৰণে যিয়ে নহওক মই ভাবোঁ যে ডেম'ক্ৰেটিক তেওঁলোকে আহিছে, খেলিব ইলেকশ্যন, কিন্তু আল্টিমেটলি চৰকাৰ BPF-এ গঠন কৰিব। ইতিমধ্যে BTR-ৰ দফাসমূহ ৰূপায়ণ এটাৰ পিছত এটা ৰূপায়ণ কৰিছে, এইবিলাক BPF-ৰ ফালে ক্ষতি কৰিব নেকি, অলপ প্ৰভাৱ পেলাব? নাই, সেইটোতো এতিয়া কোনো পাৰ্টীয়ে কৰিব লগা হোৱা নাই। না BPF চৰকাৰত আছে, না EPPL আছে, নে কংগ্ৰেছ বা কোনোবা BJP আছে। তো সেইখিনি চৰকাৰৰ ফালৰ পৰা যিখিনি কৰিব পাৰে কৰা হৈছে, কাৰো একো ক্ষতি নকৰে। যিখিনি কৰিব পাৰা আছে সেইখিনি কৰি গৈছে। ক'বলৈ গ'লেতো ইলেকশ্যনটো আগতেই হোৱা হ'লে আৰু বহুতকেইটা হ'বই, মানে ইতিমধ্যে ইমপ্লিমেণ্টেই হ'ব লাগিছিল, এইটো দেৰিহে হৈছে। বহুতখিনি আগতেই হ'ব পৰা গ'লেহেঁতেন, কিন্তু যি হৈছে যি পাৰিছে সেইখিনি কৰিছে, যদিও মানে সম্পূৰ্ণৰূপে নহয়, অন্ততঃ এনাউন্সটো কৰি থোৱা হৈছে আৰু কেইটামান একো কথা নাই। কমিশ্যন গঠন কৰা হৈছে, দেখা গৈছে চুক্তি চাপকাৰী NDP-য়ে আছিলে, NDP-ৰ কোনো সদস্য। সেইটো দুৰ্ভাগ্যজনক, কাৰণ ষ্টেক হোল্ডাৰ হিচাপে NDAP-ৰ পৰা সেইটো ৰাখিব লাগিছিল। আমি জনাত তেওঁলোকৰ পৰাতো ৰাখাই নাই। তেওঁলোকে ডাইৰেক্ট NDAP-ৰ ফালৰ পৰা নাথাকিলেও তেওঁলোকে কাৰোবাক ডেপিউট কৰিব পাৰিলেহেঁতেন, তেওঁলোকে ৰিপ্ৰেজেণ্টেটিভ দিলেহেঁতেন, তেওঁলোকে কাৰোবাক ডেপিউট কৰিব পাৰিলেহেঁতেন, তেওঁলোকে ৰিপ্ৰেজেণ্টেটিভ দিলেহেঁতেন অন বিহাফ অফ NDAP, যিয়ে তেওঁলোকৰ হৈ পেলাই কমিটিটোত থাকি কাম কৰিলেহেঁতেন, আৰু সেইটো দিয়াটো প্ৰয়োজন আছিল। কিন্তু দুৰ্ভাগ্যজনক, তেওঁলোকক ইভেন ফৰ্মেশ্যনৰ সময়ত ইনফৰ্মো কৰা নাই বুলি আমি জানো। দিলে ভাল হ'লহেঁতেন। সংখ্যাগৰিষ্ঠতাত মানে চৰকাৰ গঠন পুনৰ গঠন কৰিব বুলি আশাবাদী। নিশ্চয় নিশ্চয়। কিহৰ ক্ষেত্ৰত মানে ৰাইজে ভোট দিব BPF-এ যিখিনি কাম কৰিছে, তেওঁলোকে 0-ৰ পৰা আৰম্ভ কৰিছে। 15 বছৰ আগত বা 17 বছৰৰ আগত তেওঁলোকে চুক্তি কৰাৰ পিছত 2 বছৰটো ইণ্টাৰিম, তাৰে 15 বছৰৰ প্ৰথম 5 বছৰ তেওঁলোকে যেতিয়া হাতত শাসনভাৰটো লৈছে, 0 অৱস্থাত আছিলে। আমাৰ এই গোটেই BTAD এৰিয়াটো কি অৱস্থাত আছিলে আমি সকলোৱে জানো। তেওঁলোকে 0-ৰ পৰা আৰম্ভ কৰি এই এতিয়াৰ বৰ্তমানৰ অৱস্থালৈকে আনিছে, সেইটো সকলোৱে দেখিছে। গতিকে যিসকলে জনা বুজা, যিসকলে ষ্টেডি, জোৰ জবস্তি নহয় বা তেনেকৈ কোনো মানে হেৰি নকৰাকৈ, মানে স্থায়ীভাৱে ধীৰ স্থিৰে সকলো জাতি জনগোষ্ঠীক বিশ্বাসত লৈ তেওঁলোকৰো ইতিমধ্যে বিশ্বাস জন্মিছে সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বীসকলৰ BPF-ৰ ওপৰত, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্ব চৰকাৰৰ ওপৰত। গতিকে সেই ক্ষেত্ৰতে আমি ভাবোঁ বা সেইটো হ'বই যে সকলোৰে মিলিজুলি যি আদৰ্শ, মিলিজুলি আগবঢ়াৰ যি আদৰ্শ, সকলোকে সমভাৱে চোৱা, সম অধিকাৰ। কাৰণ আমি জানো যে আগতে আমাক মাহীয়াৰ চকুৰে চোৱা বুলি আমি ভাবিছিলোঁ, সেইটো আমি নিজৰ অভিজ্ঞতা আছে কাৰণে আমি এতিয়া BTADত সেইটো হ'বলৈ দিয়া নহ'ব, যে সকলোকে সম অধিকাৰ, সকলোকে সমান চকুৰে চাই একেলগে। এৰিয়াটোতো ক'ত কোন মানুহ আছে সেইটো নহয়, সকলো এৰিয়া BTADৰ বা BTCৰ সকলো এৰিয়া সমভাৱে উন্নতি হ'ব লাগিব, তেতিয়াহে উন্নতি হোৱাৰ কথাটো আহে। সেইকাৰণে আৰু সেই কথাতেই এটা বিশ্বাস আছে, আৰু সেই বিশ্বাসেৰে BPF পুনৰ চৰকাৰ গঠন কৰিব।